নমস্কাৰ বন্ধু বান্ধৱীসকল, মহানুভৱতালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ বিষয়টো হ'ল ডিমেনচিয়া। ডিমেনচিয়া হ'লে কি হয়, এই ৰোগৰ লক্ষণ কি, এই সন্দৰ্ভত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় এই শব্দটো শুনিছে। আহক আজি আমি জানো ডিমেনচিয়া হয়নো কি। ডিমেনচিয়া হৈছে মগজুৰ সম্বন্ধিত এক প্ৰকাৰৰ বিকাৰগ্ৰস্ততা, যাৰ ফলত এই ৰোগত আক্ৰান্ত ৰোগীৰ চিন্তা শক্তি, স্মৃতিশক্তি হ্ৰাস হোৱাৰ লগতে দৈনন্দিন সৰুতকৈও সৰু কাম কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। বিভিন্ন ধৰণৰ মানসিক স্থিতিক বুজাবলৈ ডিমেনচিয়া শব্দটি ব্যৱহাৰ কৰা হয়। এই ৰোগে আক্ৰান্ত ব্যক্তিক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিব পাৰে। সমীক্ষা অনুসৰি দেখা যায় যে ৬০ৰ পৰা ৬৫ বছৰ বয়সৰ লোক বা বিভিন্ন ধৰণৰ বয়সস্থ লোক বা প্ৰাপ্তবয়স্ক লোকৰ মাজত এই ৰোগবিধ বিশেষভাৱে পৰিচিত, যদিও এই ৰোগবিধৰ উপস্থিতিৰ বাবে কোনো নিৰ্ধাৰিত সময় বা বয়সৰ কোনো কথা নাই। এই ৰোগত যিকোনো বয়সৰ পুৰুষ মহিলা উভয়ে আক্ৰান্ত হ'ব পাৰে। আহক আমি এতিয়া জানি লওঁ এই ৰোগৰ কাৰণসমূহ। এই ৰোগৰ কাৰণ প্ৰধানতঃ দুই প্ৰকাৰৰ। এক নম্বৰতে হৈছে আনুবংশিক কাৰণ, দ্বিতীয়তে হৈছে দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা হতাশগ্ৰস্ততা বা মগজুত পোৱা কোনো ধৰণৰ আঘাতৰ ফলত ডিমেনচিয়া ৰোগ হ'ব পাৰে। আৰু এই ৰোগৰ বিভিন্ন প্ৰকাৰ ৰোগীৰ মাজত প্ৰচলিত যদিও প্ৰধানতঃ ইয়াক দুই প্ৰকাৰে ভাগ কৰা হৈছে। প্ৰথমটো হৈছে এলজেইমাৰ্ছ ডিজিজ বা এলজেইমাৰ ৰোগ, আৰু দ্বিতীয়তে হৈছে ভাস্কুলাৰ ডিমেনচিয়া। আহক আমি জানি লওঁ এই দুই প্ৰকাৰৰ এলজেইমাৰ ডিজিজৰ বিষয়ে। প্ৰথমতে হৈছে এলজেইমাৰ ডিজিজ। ই এক প্ৰগতিশীল নিউৰলজিকেল বা বিকাৰগ্ৰস্ততা, যাৰ ফলত মস্তিষ্ক সংকুচিত হয় আৰু মস্তিষ্কৰ কোষবোৰ মৰি যায়। প্ৰগতিশীল ৰোগ যি স্মৃতিশক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ মানসিক কোষবোৰ ধ্বংস কৰে। এই ৰোগত মগজুৰ কোষ সংযোগ আৰু কোষবোৰ নিজেই অৱনমিত হয় আৰু মৰি যায়, যাৰ ফলত অৱশেষত স্মৃতিশক্তি আৰু অন্যান্য মানসিক কাৰ্যবোৰ বাধাগ্ৰস্ত হয়। এই ৰোগত আক্ৰান্ত ৰোগৰ মগজুৰ স্নায়ুকোষৰ অৱক্ষয় হয়, য'ত জ্ঞান কাৰ্যৰ অৱনতি ঘটে। এতিয়া আমি জানিবলৈ আহক হোৱাট ইজ ভাস্কুলাৰ ডিমেনচিয়া। ই এক ডিমেনচিয়া য'ত মগজুলৈ তেজ যোগান ধৰা নলীবোৰ আবদ্ধ বা সংকুচিত হৈ যায়। অপৰ্যাপ্ত তেজৰ প্ৰৱাহৰ ফলত মগজুৰ কোষবোৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে, য'ত মগজু বিশেষভাৱে অসুৰক্ষিত হয়। একাধিক ষ্ট্ৰক হোৱাৰ ফলত মগজুৰ ক্ষতি। ইয়াৰ ফলত বয়সস্থ প্ৰাপ্তবয়স্ক লোকৰ স্মৃতিশক্তি হ্ৰাস পায়। বিশেষকৈ মেদবহুলতা বা ডায়েবেটিছৰ ফলত ষ্ট্ৰকৰ অধিক বিপদশংকা থকা লোকসকলৰ ক্ষেত্ৰত এই ৰোগৰ উপস্থিতি বেছিকৈ পোৱা যায়। আহক বন্ধু বান্ধৱীসকল, আমি এতিয়া জানিবলৈ চেষ্টা কৰোঁ ডিমেনচিয়া ৰোগৰ লক্ষণসমূহ। এই ৰোগৰ লক্ষণসমূহ হ'ল প্ৰধানতঃ স্মৃতিশক্তি লোপ পোৱা, কথা কোৱাৰ ক্ষমতাৰ লগতে কথা বুজোৱাৰ ক্ষমতা হ্ৰাস পোৱা, তাৰপিছত ধ্যান দিয়া আৰু গুৰুত্ব ৰক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়, আৰু লগতে তৰ্ক বিতৰ্ক কৰাৰ ক্ষমতাৰ লগতে সিদ্ধান্ত নিৰ্ণয়ৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় বা বাধাপ্ৰাপ্ত হোৱা দেখা পোৱা যায়। আহক এতিয়া আমি জানি লওঁ এই ৰোগকনো কেনেকৈ চিনাক্তকৰণ কৰিব পাৰি। চিকিৎসকে এক সাধাৰণ চিকিৎসা পদ্ধতি, এতিয়া শাৰীৰিক পৰীক্ষা আৰু পৰীক্ষাগাৰৰ পৰীক্ষা আৰু ইয়াৰ প্ৰতিটো প্ৰকাৰৰ সৈতে সম্পৰ্কিত চিন্তা, দৈনন্দিন কাৰ্য আৰু আচৰণৰ বিশেষ পৰিৱৰ্তনৰ ওপৰত ধ্যান দি আধাৰিত কৰি এলজেইমাৰ ডিজিজক অন্যান্য প্ৰকাৰৰ ডিমেনচিয়াবোৰক নিৰ্ণয় কৰে। আমি এতিয়া জানি লওঁ আহক এই ৰোগৰ চিকিৎসা পদ্ধতিনো কেনেকুৱা। এই ৰোগৰ বিশেষ চিকিৎসা উপলব্ধ বৰ্তমানলৈকে নহয় যদিও চিকিৎসকে আগবঢ়োৱা প্ৰাথমিক চিকিৎসা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ৰোগীৰ খাদ্য তালিকাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয়, আৰু ৰোগীৰ পৰিয়ালক জনোৱা হয় যে তেখেতৰ খাদ্য তালিকাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰে, কিয়নো ই এক কমিৰ ফলত হোৱা আমাৰ যিহেতু প্ৰাপ্তবয়স্ক হ'লে কিছুমান বস্তুৰ আমাৰ শৰীৰত কমিবলৈ ধৰে, গতিকে সেইবোৰ সম্পূৰ্ণ সুচাৰুৰূপে যোগান ধৰাটো শৰীৰক অত্যন্তই প্ৰয়োজনীয়। গতিকে এই ৰোগৰ সম্পূৰ্ণ প্ৰতিকাৰ সম্ভৱ নহয় যদিও সময়ৰ লগে লগে কিন্তু এই ৰোগৰ লক্ষণসমূহ অতি গুৰুতৰ হোৱা দেখিবলৈ পোৱা যায়। অৱশেষত সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ ভিডিঅ'টি চাই থকাৰ বাবে। আৰু অহা সংখ্যাত ডিমেনচিয়াৰ পৰা আমি কিদৰে হাত সাৰিব পাৰোঁ
কিদৰে ইয়াক আমি প্ৰতিৰোধ কৰিব পাৰিম আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আমাৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আৰু আমাক আগবাঢ়ি যাবলৈ উৎসাহ যোগোৱাৰ বাবে আপোনালোকে যেন কাষতে থকা বেল আইকনটো দবাই দিয়ে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। নমস্কাৰ।